নমস্কাৰ বন্ধুসকল, আজি আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দেখাবলৈ গৈ আছো ভোটাৰ আইডি নতুনকৈ এপ্লাই কৰা প্ৰচেছ ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ দেখুৱাইছো। যদি মোৰ চেনেলৰ আপোনালোকে নতুন হয়, সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব সবতছে প্ৰথম ভিডিঅ' পাবলৈ। গতিকে আজি আৰম্ভ কৰো। মই www.nvsp.nic লগইন কৰিলো। কৰাৰ পিছত আমি ফৰ্ম যেটো 6 ফৰ্ম আছে এই 6 ফৰ্মখন আমি কি কৰিম এনেদৰে ফিল আপ কৰিম। ঠিক আছে, মই ডাইৰেক্ট দেখুৱাই আছো, বেছি দেৰি নকৰো। আৰু যদি ইয়াত হিন্দী থাকে ইয়াত ল্যাঙ্গুৱেজটো আমি চেঞ্জ কৰি ল'ব পাৰো। ঠিক আছে, গতিকে মই এনেধৰণে আসাম মৰিগাঁও এনেকৈ মই বস্তুখিনি সিলেক্ট কৰি ললো, নাম লিখিলো। নাম লিখাৰ পিছত মই এনেধৰণে লিখিলো, দিলো ষ্টেট দিলো, ডিস্ট্ৰিক্ট দিলো, এছেম্বলি দিলো মৰিগাঁও। যদি ফাৰ্ষ্ট ভোটাৰ হয় এনেকৈ, আৰু যদি বেলেগত দিছিলে, যদি বেলেগত আছিলে আগতে কিন্তু এতিয়া আপুনি বেলেগত আছে, ঠিক তেনেদৰে হলে ইয়াতে আপোনালোকে তাৰ পৰা যিখন পুৰণা হেৰি আছে ভোটাৰ আইডি সেইখন যেটো এতিয়া বৰ্তমান আছে তাত আপুনি ঘূৰাই আনিব বা উঠাই আনিব পাৰে ভোটৰ লিষ্টটো। গতিকে ইয়াতে নামটো দিলো, যোনে এপ্লাই কৰিছে তাৰ নামটো দিলো, সাৰ নেমটো দিলো, লগতে নেম অফ ৰিলেশনশিপ, কোনে এপ্লাই কৰিছে দেউতাকৰ নাম, অৰ্থাৎ দেউতাকৰ নাম দিলো। মই দেউতাকৰ নাম দিয়াৰ পিছত ইয়াতে হৈছে উপাধিটো দিলো, সাৰ নেমটো, ৰিলেশনটো মানে যোনে এপ্লাই কৰিছে তাৰ কি হয় ইয়াতে দি দিব পাৰে। ঠিক আছে, ইয়াত যদি হয় ইয়াত দিব পাৰে। ঠিক আছে, এজটো ওলাই দিব পাৰে, নহলে আমি ইয়াতে ডেট অফ বাৰ্থটো দি এনেকৈ দি দিলো, যোনটো আছে ডেট অফ বাৰ্থ। হাউচ নাম্বাৰ দিলো, হাউচ নাম্বাৰ দিয়াৰ পিছত এৰিয়া দিলো, টাউন ভিলেজ ক'ত আছে দিলো, তাৰপিছত পোষ্ট অফিচ পিন নাম্বাৰ এইখিনি গোটেইখিনি দিয়াৰ পিছত আমি ওপৰৰ এড্ৰেছ যেটো আছিলে সেইটো এড্ৰেছ সেম এড্ৰেছ আছে, গতিকে আমি এইটো সেম মানে ইয়াতে টিক মাৰ্ক দি দিছো আৰু আহি গৈছে। গতিকে এনেধৰণে আমি এপ্লাই কৰিব পাৰো। ঠিক আছে, ইয়াতে হৈছে মোবাইল নাম্বাৰটো ইয়াতে দিলো, ইমেইল আইডি, ইমেইল আইডি নাই কাৰণে মই জাষ্ট আমি কি কৰিছো মোবাইল নাম্বাৰটো দি দিছো। গতিকে এতিয়া আমি নেক্সট আমি কি কৰিছো ডকুমেন্ট আপডেট কেনেকৈ কৰিব লাগে মই দেখুৱাইছো। এইটো ডকুমেন্ট সাপোৰ্ট কিমান হ'ব, 2 MB হ'ব লাগিব। ঠিক আছে, এইটো JPG, PNG, BMP আৰু JPEG সাইজ হ'ব লাগিব। মেক্সিমাম সাইজ হৈছে 2 MB। গতিকে মই ফটোটো আপলোড দিম, ফটোটো আপলোড দি আছো। দিয়াৰ পিছত মই এইটো ফাইলটো মই সিলেক্ট কৰি দিলো। ঠিক আছে, ইয়াতে দিলো মই ফটো, আহিছে ফটো, এজ প্ৰুফ কাৰণে পান কাৰ্ড দিলো, আৰু এড্ৰেছৰ প্ৰুফৰ কাৰণে আমি কি দিম, এইকেইটা যিকোনো এটা হলে হ'ব। ঠিক আছে, মই ইলেক্ট্ৰিচিটি বিল দিলো। পান কাৰ্ডৰ কাৰণে বা এজ প্ৰুফৰ কাৰণে ডেট অফ বাৰ্থ লাগিব, মাৰ্কশ্বিট, সাৰ্টিফিকেট 10, 8 আৰু 5। তাৰপিছত ইণ্ডিয়ান পাছপোৰ্ট থাকিব পাৰে বা দিব পাৰে, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, এইকেইটা এড্ৰেছ প্ৰুফৰ এজ প্ৰুফৰ কাৰণে হ'ব। আৰু এড্ৰেছ প্ৰুফৰ কাৰণে ইণ্ডিয়ান পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স, বেংকৰ পাছবুক, ৰেচন কাৰ্ড, ইনকাম টেক্স অফিচাৰ, ৰেন্ট এগ্ৰিমেন্ট, ৱাটাৰ বিল, টেলিফোন বিল, ইলেক্ট্ৰিচিটি বিল, গেছ কানেকশ্যন বিল, পোষ্টপেড, ইণ্ডিয়ান পোষ্ট ডিপাৰ্টমেণ্ট, এনেকৈ আমি এটা যিকোনো এটা ডকুমেন্ট আপলোড কৰিব লাগিব। গতিকে আমি নেক্সট আপলোড কৰিম এজ প্ৰুফৰ কাৰণে আমি পান কাৰ্ড লৈছিলো। গতিকে মই ইয়াতে পান কাৰ্ড আছে, পান কাৰ্ডটো মই ফিল আপ কৰি দিছো, পান কাৰ্ডটো আহি গৈছে। এতিয়া হ'ব এড্ৰেছ প্ৰুফ, মানে লাইটৰ বিল, এইটো দেখিব, এইটো দেখিছে।
যদি 2 MB কৈ যদি বেছি হয় তেতিয়া এই বস্তুটো আপলোড নহব গতিকে আমি কি কৰিব লাগিব এটো আমি এডিট কৰি লব লাগিব ঠিক আছে দিলো এডিট কৰি লৈছো সেভ কাটি লৈছো বিলটো দিলো হৈ গৈছে তাৰপিছত হ'ব ইয়াতে হ'ব কি হ'ল মৰিগাঁও state Assam district এটো প্লেসটো নাম দিব পালে মই মৰিগাঁও দি দিছো আছে এটো আছে প্লেসটো আকৌ দিছো প্লেসটো মৰিগাঁও এই ক্যাপচাৰটো ইয়াতে মাৰি দিব লাগিব 315 এতিয়া সাবমিট date of birth so hello option 1 submit এতে কিমান সনবা আছে এটো দি দিছো hello এতিয়া এই আইডিটো যেটো মোবাইল নাম্বার দি আছে সেই মোবাইল নাম্বাৰটো যাবক আৰু ইয়াৰ যেটো পান কাৰ্ডৰ হেৰি সৰি যেটো ভোটাৰ আইডি সেই ভোটাৰ আইডি গোটেই তথ্যখিনি চাব পাৰে কোনখিনি কি ৰিজেক্ট হৈছে সেইখিনি বস্তু মই ইয়াতে সাপোজ এটো কপি কৰি ললো ভোটাৰ আইডিটো চাব পাৰিব ইয়াত মই পেস্ট কৰি দিলো টেক্সট এটা মানে ইয়াতে সাবমিট হ'ব সাবমিট অলৰেডি হৈছে এতিয়া বিএলও এপয়েন্টমেন্ট হ'ব ফিল ভেৰিফাই হ'ব একসেপ্ট অর রিজেক্ট এইটো ভিতৰত আহি যাব নেক্সট এক মাহ ভিতৰত বা হয়তো 3 মাহ 6 মাহ লাগিব পাৰে গতিকে এইখিনি আমি চাই থাকিব কাৰণে কোনখিনি বস্তুটো কোড কৈ আছে বা কোড BLO appointment fill verify accept or reject এইখিনি বস্তু আমি এই ট্ৰেক নম্বৰ যেটো মোবাইলত গৈছে এইটো দি আমি মাজে মাজে চাই থাকিব পাৰো এইখিনি কেনেকৈ চাই লব লাগে গতিকে মই যিমানখিনি কলো নিশ্চয় আপোনালোকে বুজি পাইছে বা যিখিনি বুজাবলৈ চেষ্টা কৰিছো বুজি পাইছে যদি বুজা নাই কমেন্ট বক্সত লিখিব মই সেই বিষয়ে আপোনালোকক জনাম গতিকে আজিলৈ ইমানতে আৰু পুনৰ নতুন এটা ভিডিও লৈ আকৌ উপস্থিত হ'ম নেক্সট ক্লাছলৈ ধন্যবাদ জয় আসন